গাইজ বৰ্তমান পালো আহি মৃত্যুঞ্জয় মন্দিৰ পালো আহি কিমান আছে এইটো চাই লওক মন্দিৰ বা মজা লাগিছে আৰু কি কম বহুত বেছি ভাল লাগি ভিতৰটো বহুত বেছি ভাল লাগিছে ভিতৰৰ যিখিনি ওপৰৰ ঠাইখিনি শ্বটখনৰ ওপৰত Hello guys, welcome to our YouTube channel. আজি ফুৰিবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাৰিকো স্কিপ নকৰিব চাৰিকো ভিডিঅ'টো স্কিপ নকৰিব ধৰণ এইটো আমাৰ ৰিহান আছে এইজনী আমাৰ সালমা জেগৰ ওপৰত উঠি আছে আমি যাম আৰু এটা ফুৰিব কেনে বিন্দাস ক'ত যাম ক'ত নাযায় এইবিলাক একোৱে নকৰি ৰিহান ক'বা নেকি তুমি এই নহয় ক'বা নেকি তুমি এই নকবা তুমি ক'বা নেকি নকবা একদম নকবা কি কম আৰু বহুত বেছি ভাল লাগিব বহুত বেছি ভাল লাগিব কি কম আৰু ভাল নাই এদিকে আছে আমাৰ জুনমণি আমাৰ জেঠাইহাত আছে সবে ওলাই পেলাই পুৰা ফুল ক্লিয়াৰ হৈ আছে আৰু কি কম এয়া পইচা ওলাই আছে সব 500 মজা আছে আমাৰ জেঠাই আছে আজি জেঠাই যাবগৈ আৰু জেঠাই কেনেকুৱা লাগিব জেঠাই কেনেকুৱা লাগিব আজি ঘৰত যে যাবগৈ কেনেকুৱা লাগিব কান্দিব নালাগে দুখ কৰিব নালাগে কিন্তু কি হ'ব এই জেঠাই আমাৰ ঘৰত কমে 3 মাহ 4 মাহ ধৰি আমাৰ ঘৰতে আছিলে কিন্তু আজি ঘৰলৈ যাবগৈ অলপ বেয়া লাগিছে আৰু কি কৰিব উপায় নাই চাৰিগৰ ভিডিঅ'টো এদিকে ওলাই আছে এইজনে কিবা চাউল কিবা চালনি ডলা চব ভৰাই আছে কি হয় বহুত বেছি ভাল লাগে এই ঘৰত বহুত বস্তু আছে ইয়াতো পিঠা আছে নেকি ন ইয়াত পিঠা আছে ফাইনেলি এতিয়া পুৱা গাড়ী আহি গৈছে আৰু টেম্পু আহি গৈছে আমাৰ মানুহ দেখিছে নাই কিমান মানুহ মানে চাবৰ কাৰণে ৰেডি আছে জেঠাই বহুত দিনৰ মূৰত যাব কাৰণে গুৱাহাটী আহি গৈছে এখন গাড়ী পুৱা বেক কৰি আছে মানুহ দেখিছে নাই এজনী মানুহ যাব কিমান মানুহ গোট খাই গৈছে জেঠাই উঠোক গাড়ীত উঠি গ'লো আৰু এতিয়া যাবৰ কাৰণে ফুল ৰেডি এইদিকে আছে এইবিলাক বহুত কিমান মানুহ আৰু কবে আহিলে আমাৰ গাড়ী পুৱা হাৱা চাৱা দি লৈছোঁ হাৱাটো বনি আছে আৰু এতিয়া আমি পালো আহি বাও বুজিয়া হাই কৈ দিয়া মজা জেঠাই জন্মনি জুনমণি অলপ পেকেট চেকেট লৈ ল'লোঁ আৰু আহি আছোঁ কোন জেগা পালোঁ ননৈ পাই গৈছে সেইটো হাতী চোৱা সেইটো হাতী এইটো চোৱা হাতী এইটো চোৱা আমি আহি আছোঁ জুনমণি বায়েকহঁতৰ ঘৰলৈ সিহঁতক খাই বৈ আৰু জুনমণিহঁতৰ ঘৰলৈ গৈ আছোঁ চাৰিকো ভিডিঅ' ফাইনেলি গাইজ জুনমণি বাই হাতৰ পৰা আহি পালোঁ ইয়াত জুনমণি কেনেকুৱা মজা আমাৰ গাড়ী এতিয়া পুৰা মানুহবিলাক নামি আহি আছে কাৰিকৰ পুৰা তৰকাৰী বনাই আছে না হয় নে নহয় এতিয়া গাইজ আমি বাহঁতৰ ঘৰ পাইছোঁ আহি বাহঁতৰ ঘৰ আছিলে একচুৱেলি কুন্দলিত আছিলে পাহাৰৰ ওপৰত সিহঁতে মানে অকলে থাকিব কাৰণে ভয় কৰে আৰু তাত মানে হাতী ওলাই না সেইটো কাৰণে অকলে তাত নাথাকে সেইটো কাৰণে তাৰপৰা ইয়াত মাটি কিনি পেলাই ধৰ নতুনকৈ ঘৰ সাজি পেলাই আছে ইয়াত এইটো দেখাই দিছোঁ ঘৰ সাজি ইয়াত আছে
কিন্তু ঘৰ বনাব আৰু দেৰি আছে তাত যোন মানে বহুত কি হাতী ওলাই ন বহুত হাতী ৰাতি ৰাতি থাকিব নোৱাৰি ৰাতি হাতী এফালেও আহে না হাতী ইয়াতো আহে না ইয়াতো আহে ইয়াত বোলে খেতি কৰিলে মানে খেতি ভালকে নহয় মানে মাৰি পেলাই খেতি কৰিবই নোৱাৰে হাতী আহে বহুত হাতী আহে বোলে ইয়াত ইহান তুমি ক'ত আহিছা আজি ক'ত আহিছা হে ক'ত আহিছা চালমা ক'ত আহিছা মই ইয়াত ফুৰিব আহিছো ক'ত আহিছা তুমি কোৱা জলদি কোৱা সানিয়া কোৱা হয় নেকি বা বহুত বেছি ভাল লাগিছে ন কেনেকুৱা লাগিছে কৈ দিয়া মজা লাগিছে ইহান তোমাৰ কেনেকুৱা লাগিছে মজা লাগিছে সানিয়া ভাল লাগিছে মজা আমাৰ এইটো দেখিছে না সৰু ল'ৰাবে সৰু ল'ৰাটো পুৰা ঝুলনা খেলি আছে কেনেকুৱা লাগিছে মজা এদিকে ভাঙি নগলে হৈছে বগৰী ঠানি ভাঙি যাবগৈ আৰু চাহ খাব কাৰণে মাতিছে চাহটো মেইন হয় নহয় গাইছ চাহটো বিন্দাছ আৰু খাই ল এজনী ছোৱালী লাজতে দৌৰিছে চোৱা এইজনী ভাল লাগিব এতিয়া চাহটো চাহ গৰম গৰম চাহ আহি গৈছে গৰম গৰম পিঠা চানা গাখীৰ চাহ মাত কথা কিনো খোৱা বোৱাটো মেইন এইজনী হৈছে 2 নম্বৰ বাজনী নেকি ইমান এটা নাজানো এজনী হৈছে 2 নম্বৰ এইজনী ডাঙৰজনী 2 নম্বৰ বাজনীয়ে চাহ বনাইছে বঢ়িয়াকে বনাই দিছে স্পেচিয়েলকে এতিয়া এইটো হৈছে তেল পিঠা তাৰপাছত বিস্কুট আছে এইটো চানা আছে ইয়াৰ লগত আছে দুধ গাখীৰ জন্মনি কেনেকুৱা লাগিছে মজা লাগিছে না ভিডিঅ' বনাই থাকিলে এতিয়া মোৰ লাভ নহ'ব পিঠা নাইকিয়া হৈ গৈছে চাপ নাইকিয়া হৈ গৈছে এইটো মোৰ হয় এইটো মোৰ পিঠাটো মই খাবাই পোৱা নাই না ভিডিঅ' বনাই আছো এতিয়া আমি দোকানলৈ যাওঁ আমি দোকান গৈ আছো ভিডিঅ'টো চাই দিছোঁ সম্পূৰ্ণকৈ কিবা এটা খাব গৈ আছো এতিয়া আমি ওলাই আহিছিলোঁ কিন্তু মানে কি হ'ল গাড়ীখনত তেল অলপ কম আছে য'ত আমি ডিপুত গৈ আছোঁ তেল ভৰাবৰ কাৰণে I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go eat, then you know I'm gon' feed them. If you're coming for me, hope you're ready for a demon. I got eyes in the back of my head, I'm seeing. Take me for granted and you know I'm leaving. I'ma take what's mine with the webs I'm weaving. I could take this crowd from seeing to believing. Got a taste for blood and my tongue keeps bleeding. From the words I spit, so sharp, so freezing. So cold, behold, frostbite they feeling. I could tear you apart or I could go heal them. Don't believe in fate, don't believe in ceilings. I just need a taste and my mind starts peeling. I don't pace myself. আমি তেল ভৰাইছো তেল ভৰাই আছো পেট্ৰলৰ লিটাৰ 98 এতিয়া আমি এনেই অলপ ওলাই আহিলোঁ জেগা চাবৰ কাৰণে আপোনালোকক দেখুৱাই দিম চাই থাকিব এতিয়া আমি আহি পালোঁ এনেকুৱা পথাৰ ঠাই এখন পালোঁ বহুত বেছি ভাল লাগিছে পথাৰখন এয়া এইবিলাক পথাৰ ঠাই ভাল লাগিছে হেল্ল' গাইছ আমি আহি পালোঁ এইকণ ঠাই পালোঁ ঠাইডোখৰ বহুত বেছি ভাল লাগিছে এনে পথাৰৰ জেগা পথাৰত মাজে এটা ৰাস্তা আহিছে বহুত ভাল লাগিছে লোকেশ্যনটো ভাল ইয়া জেগাডোখৰ বহুত ভাল লাগিছে কি ক'ম আৰু সেইকাৰণে ইয়াত ৰখি কেনে ফটো মাৰিলোঁ ৰিলছ বনালোঁ আপোনালোকে ভিডিঅ' পাব
তাৰপাছত মোৰ লগৰ এজন জুনমণিও তাৰ এটা ইউটিউব চেনেল আছে কি আছিলে তোমাৰ চেনেলটোৰ নাম জীৱন জিন্দাবাদ বুলি আছে ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এইখিনি মৰম দিব আৰু মোক যেনেকৈ দিছে ইয়াকো দিব ভাল লাগিব আৰু কি ক'ম এতিয়া যাওঁ বায়ে ফোন কৰিছে ভাত খাবৰ কাৰণে মাতিছে বাহঁতৰ ঘৰলৈ যাওঁ ভাতকেইটা খাই কেনে জুনমণিহঁতৰ ঘৰলৈ যাম তোমালোকৰ ওচৰত এইটো কি মন্দিৰ আছিলে নহয় মৃত্যুঞ্জয় মন্দিৰ এই মন্দিৰটো আপোনালোকেতো দেখিছে চাগে সিহঁতৰ ঘৰৰ ওচৰতে এই দুখাব যাম আমি দুইজনে চাই থাকিব ভিডিঅ'টো এতিয়া আমি ভাত খাব ৰেডি মাছ আছে কণী আছে তাৰপিছত বেঙেনা ফ্ৰাই পাপৰ দালি মাংসও আছে এতিয়া আমি যাব কাৰণে ৰেডি এতিয়া ফেমিলিবোৰ আহি গৈছে এতিয়া জুনমণিহঁতৰ ঘৰলৈ যাম এতিয়া গাইছ আমি পালোঁ আহি বৰঘাটৰ চক পালোঁ আহি এই চকটো বহুত বেছি ভাল লাগে আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰটো চাবৰ কাৰণে এতিয়া পাম আৰু অ' মাই গড বে বহুত বেছি ভাল লাগিছে কি ক'ম আৰু এতিয়া গাইজ বৰ্তমান পালোঁ আহি মন্দিৰ পালোঁ আহি কিমান এটা ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ ইহঁতৰ গাঁৱত কিন্তু ওচৰতে হৈ আছে আহিম বুলি ভাবি আছোঁ কিন্তু আহিব টাইম নাপাওঁ আজি আহি গৈছোঁ এইটো চাই লওক মন্দিৰ বা মজা লাগিছে আৰু কি ক'ম বহুত বেছি ভাল লাগি গৈছে এইটো মন্দিৰ তাৰপিছত পিকনিক খাবৰ কাৰণে বহুত ইয়াত আহিছে বহুতে বনভোজ খাবৰ কাৰণে ইয়াতে আহে এই মন্দিৰটো হোৱাৰ কাৰণে বহুতখিনি সুবিধা হৈছে এইটো ইয়াত আহিছোঁ মন্দিৰটো চাবৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু কি ক'ম বহুত ভাল লাগে জুনমণিয়ে মানে মানুহ এজনক ফটো মাৰিব লাগে ফটো মাৰি দি আছে এজন মানুহ চাব আৰু বহুত বেছি ভাল লাগিছে পৰিৱেশটো মন্দিৰে আমি ওপৰলৈ গৈ আছোঁ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব ভিতৰত বহুত বেছি ভাল লাগিছে অ' ভাই একেবাৰে দেখোন কেনেকুৱা পালা সেইটো কোৱা তাজমহলত অহা নিচিনা লাগিছে আৰু ফিলিংছটো এনেকৈ ক'ব পাৰে ভিডিঅ' কৰিব পাৰে নে সিফালে নাই ভিতৰতো বহুত বেছি ভাল লাগিছে ভিতৰৰ যিখিনি ওপৰৰ ঠাইখিনি শ্বৰ্টখনৰ ওপৰত কিন্তু তাত বহুত কৃষ্ণ ছবিবিলাক আঁকা আছে বহুত বেছি ভাল লাগিছে কিন্তু ছবি নহয় কি হেৰি ছবি শিৱ ছবি শিৱ ছবি আছে কিন্তু ভিতৰ এলাও নাই সেইটো কাৰণে ভিডিঅ' কৰিব নাপালোঁ এইখিনি চালে ওপৰখিনি দেখাই আছোঁ এইখিনি ঠাইখিনি এই মৌ বাহা আছে আৰু এটা চাই লওক মৌ বাহাটো চাই লওক বহুত বেছি ভাল লাগিলে মন্দিৰটোত আহি বহুত ভাবি আছিলোঁ যাম বুলি ভাবি আছিলোঁ আজি আহিছোঁ কিন্তু আপোনালোকে আহিব নিশ্চয় ভাল পাব আহি কেনে আহিব নগাঁও পুৰণি গুদামৰ ওচৰত গোসাইগাঁও বুলি কয় গোসাইগাঁৱতে আছে মন্দিৰটো আপোনালোকে আহিব ভিডিঅ'টো চাব ইয়াতো আহিব এতিয়া আমি যাব কাৰণে ফুল ৰেডি আৰু জুনমণিহঁতৰ ঘৰত আহিব মোক এৰি থৈ যাবগৈ আৰু এতিয়া যামগৈ আৰু এতিয়া চিন্তা কৰি নাথাকিবা বিন্দাছ আৰু এতিয়া বহুত মিছ কৰিম গৈ পালে ফোন কৰিবা অ'কে এই 3 দিন যি মজা লাগিল ভাল লাগিলে আৰু এইবিলাক